ৰঙাজানৰ শুকানীজানৰ পাৰি দিয়েই এটিবাট সেই বাটেৰেই অহা যোৱা কৰিছিল নিতৌ এজন দুৰ্দান্ত মাতাল প্ৰেমিকে মাজনিশাৰ অন্ধকাৰেও ভেটিব নোৱাৰিছিল বাটটো। এদিন হঠাৎ সেই বাটেৰে নোযোৱা হ'ল প্ৰেমিকজন। বাটটোৱে নিতৌ চাই ৰৈছিল নীৰৱে নিতালে আহিব বুলি অচিন চিনাকি মাতাল প্ৰেমিকজন। কিন্তু নাই, তেওঁচোন একেবাৰেই নোযোৱাই হ'ল। সেই বাটটো এতিয়া এৰাবলীয়া হ'ল। হুমনীয়াহৰ দীঘল পদূলিটোৰ বাদে কোনো নোহোৱা হ'ল। স্পৰ্শকাতৰ সেই বাটৰ গছ বনবোৰে এতিয়া চকুলতো কি হুমনীয়া কাঢ়ে। এনেকৈয়েই গুপুতে ৰৈ গ'ল এটি জীৱন্ত প্ৰেম আৰু ৰৈ গ'ল এসোপা বিষাক্ত বেদনা।